আজিকালি মানে মানুহবোৰ ইমানে এডভান্স হৈ গৈছে কিবা এটা লাগিলে দোকানত নাযায় মানে বাহিৰত নাযায় কিতাপ লাগিলেও অৰ্ডাৰ কাপোৰ লাগিলেও অৰ্ডাৰ সবজি লাগিলেও অৰ্ডাৰ এভৰিথিং অৰ্ডাৰ মোবাইলটো ওলাই ল'ব কম্পিউটাৰটো ওলাই ল'ব ডাটাটো অন কৰিব আৰু এমাজন ফ্লিপকাৰ্ট যি আছে ওলাই লয় যি লাগে কিতাপৰ পৰা কাপোৰলৈকে কাপোৰৰ পৰা সবজিলৈকে এভৰিথিং অৰ্ডাৰ আজিও মানে মই বহুকেইটা বস্তু অৰ্ডাৰ দিছিলোঁ আহি পাইছে আনবক্সিং কৰিম তাৰে ভিতৰত কিছুমান আপোনালোকৰ বাবেও আছে মানে আপোনালোকেও মানে পাব আৰু মানে আগতে আনবক্সিং কৰি লওঁ কিন্তু এইবোৰ মেকিং কৰি আছোঁ ইমান গৰমত ঘামি জামি কাৰণ এটা সৰু শ্বটৰ বাবে এনেকৈ মেকিং কৰিব লগা হয় মানে ব্লগবোৰ কি ক'ম একো নাই বলক মানে অৰ্ডাৰ কৰিছিলোঁ 10টা নে 15টা বস্তু আহি পাইছে 4টা তাৰে ভিতৰত কিছুমান দামী আছে কিছুমান কম দামী আছে সকলোতকৈ দামী আছিল এইটো মই আনবক্সিং কৰি দিছোঁ এইটো আছিল এটা মাইক মানে এইটো ব্লগিং মাইক হয় এইটো কমিকাৰ হয় আপোনালোকে এমাজন ফ্লিপকাৰ্ট চেক কৰিব পাৰে এইটো আৰু আনবক্সিং নকৰোঁ আপোনালোকক দেখাই নাথাকোঁ কিছুমান মানে বেলেগ বস্তু আছে সেইবোৰহে আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট আৰু এইটো এটা আনবক্সিং নকৰোঁ এইটোৰ ভিতৰতো এটা ইম্পৰ্টেণ্ট বস্তু আছে এইটো এটা দেখাই দিম মই 14 জুলাই কলাক্ষেত্ৰত সেইদিনা এখন মিটআপ আছে তাতে আপোনালোকে আহিব পাৰে আৰু ইউটিউবাৰবোৰো আহিব আপোনালোকে লগ পাব বিচাৰে যদি আহিব পাৰে এইটো তাতে আনবক্সিং কৰিম তাৰে পিছত মোৰ কাৰণে পঠাই দিছে কেইটামান টি-শাৰ্ট মানে এটা নহয় দুটা নহয় তিনিটা নহয় মানে 4টামান পঠাই দিছে আপোনালোককো যদি তেনেকুৱা ধৰণৰ টি-শাৰ্ট লাগে য'ত নেকি ধৰি লৈছোঁ ইয়াতে মোৰ ফটো আছে ইয়াতে লিখিছোঁ ব্লগাৰ বুলি ইয়াতে আছে মোৰ ফটো ইয়াতে লিখিছোঁ জিতুমণি বুলি ইয়াতে লিখিছোঁ ইউটিউবাৰ বুলি এইফালে জেম বুলি লিখা আছে এতিয়া মই আপোনালোকক সকলোকেইটা কোৱালিটিৰ কথা ক'ম কোনটো কোৱালিটিত কি দাম পৰিব আপোনালোকে কেনেকৈ ল'ব পাৰে যেহেতু বিজনেছখন আমি চলাইছোঁ মোৰ পৰা আপোনালোকে পাব মানে মোৰ কাৰণে যদি আপোনালোকে কিনিব বিচাৰে মানে মোৰ দ্বাৰা কিনিব যদি বিচাৰে তেনেহ'লে আপোনালোকৰ দামো কম হ'ব আৰু আপোনালোকে এটা কুপন কোডো পাব যিটো কুপন কোড ইউজ কৰিলে আপোনালোকৰ প্ৰায় 40% 30% মানে দাম কমি যাব আপোনালোকক কৈ আছোঁ কেনেকৈ কমিব কি কৰিব কিমান দাম সকলো কৈ আছোঁ মেইন কথা হ'ল এইটো কোৱালিটি এইটো ডাইৰেক্ট খাটি কটন এইটো কোৱালিটি যদি টি-শাৰ্ট লাগে আপোনালোকে যদি দোকানত কিনিব যায় 400ৰ কম নলয় একদমে মানে কম যদি লয় 400 ল'ব আৰু যদি আপোনালোকে মোৰ পৰা কিনিব বিচাৰে মানে আমি যেটো এখন আগৰ ভিডিঅ'টোত চাইছে এটা মেচিন কিনিছোঁ মানে সেইটো মেচিনত আমি প্ৰিন্ট কৰিম টি-শাৰ্ট মানে যি লাগে কেপ লাগে কাপ লাগে মগ লাগে বা আপোনালোকৰ গাৰ্লফ্ৰেণ্ডৰ ফটো লাগে যি লাগে এভৰিথিং মানে প্ৰিন্ট কৰা হ'ব প্ৰিন্ট কৰি আপোনালোকক দিয়া হ'ব ঘৰতে মানে আপোনালোকে ঘৰতে পাই যাব আজিকালি দুনিয়াখন মানে অৰ্ডাৰৰ দুনিয়া যি অৰ্ডাৰ দিয়ে ঘৰত আহি যায় ফাৰ্ষ্ট কোৱালিটি হৈছে এইটো সবচে বেষ্ট কোৱালিটি এইটো কোৱালিটি যদি টি-শাৰ্ট আপোনালোকে বনায় তেনেহ'লে মোৰ পৰাই যদি আপোনালোকে কিনে তেনেহ'লে 280ত পাই যাব আপুনি দোকানত খুজি চাওক ইমান কম দামত নাপায় আৰু এইটো কোৱালিটি সকলোকে হাই কোৱালিটিৰ হয় তাৰপিছত আৰু এটা হাই কোৱালিটি দেখাই আছোঁ এইটো মানে 1 ছেকেণ্ডত চেঞ্জ হৈ যাব আৰু এই যিটো কোৱালিটি দেখা পাইছে এইটো হৈছে হাই কোৱালিটি টি-শাৰ্ট প্ৰথমতে যিটো দেখাইছিলোঁ সেইটোৰ দৰে সেম আৰু ইয়াতে যিটো প্ৰিন্ট আছে এইটো ইমানে হাই কোৱালিটিৰ প্ৰিন্ট হয় আপোনালোকক গ্যাৰান্টি দিছোঁ আপুনি যিমানে নধুৱক কিয় যিমানে নিপিন্ধক কিয় আপোনাৰ কালাৰ নাযায় আপোনাৰ টি-শাৰ্ট ছিঙি যাব তথাপিও প্ৰিন্ট একো নহয় এইটো প্ৰিন্টটো একেবাৰে হাই কোৱালিটিৰ প্ৰিন্ট এইটোৰ দামটো অলপ বেছি হ'ব এইটো আপোনালোকে যদি মোৰ পৰাই কিনে তেনেহ'লে 280ত পাব আৰু আপুনি বেলেগ দোকানত যাই খুদিব 350ৰ পৰা 450 ল'ব মানে ইমানে বেছি ডিফাৰেন্স পাব কাৰণ মই অনলি সাবস্ক্ৰাইবাৰখিনিৰ কাৰণে বিজনেছটো চলাম সেইবাবে মানে অলপ কমতে দি দিম তাৰে পিছত আৰু এটা আছে নৰ্মেল মানে এইটোতকৈ অলপ কম কোৱালিটিৰ আৰু এইটো যদি আপোনালোকে মোৰ পৰাই কিনে ইয়াতে দেখা পাইছে জিতুমণি মোৰ ফটো আছে এনেকুৱা ধৰণৰ যদি আপোনালোকে টি-শাৰ্ট কিনে তেনেহ'লে আপোনালোকে লাভ কৰিব 250 মানে এইটোতকৈ অলপ কম কাৰণ ইয়াৰে প্ৰিণ্টটো ইমান হেভি প্ৰিণ্ট নহয় আপোনালোকে যদি 6 মাহমান পিন্ধে তাৰে পিছত কালাৰটো যাব পাৰে টি-শাৰ্টটো একো নহয় টি-শাৰ্টৰ কোৱালিটি ভালেই পাব কিন্তু মই কৈছোঁ প্ৰিণ্টটোৰ কথা মানে টি-শাৰ্ট কেইটা হাই কোৱালিটিৰে পাব কিন্তু প্ৰিণ্টটো তাৰে পিছত একেবাৰে নৰ্মেল এটা আছে এই নৰ্মেল যিটো ব্লগাৰ বুলি দেখা পাইছে আপোনালোকে এইটো ব্লগাৰটো এইটো যদি প্ৰিন্ট কৰিব বিচাৰে তেনেহ'লে এইটোৰ দাম পাব আপোনালোকে 230 মানৰ ভিতৰত কাৰণ এইটোৰ প্ৰিন্টটো গ্যাৰান্টি দিব নোৱাৰো এইটোৰ প্ৰিন্ট যদি আপোনালোকে লয় তেনেহ'লে মই গ্যাৰান্টি দিছোঁ কথা দিছোঁ আপোনালোকে যেনেকুৱা ধৰণৰ কাম নকৰক কিয় যেনেকুৱা টি-শাৰ্ট নবনক কিয় জিন্স পেণ্টতো আপোনালোকে এনেকুৱা ধৰণৰ লোগো লগাব পাৰে
প্ৰিণ্ট কৰিব পাৰে, হাই কোৱালিটিৰ প্ৰিণ্ট হয়। কিন্তু এইটো যিটো আছে এইটো আপোনালোকে ইউটিউবৰ কাৰণে বা ভিডিঅ' বনোৱাৰ কাৰণে ল'ব পাৰে, একো নহয়। যদি আপুনি ঘৰত পিন্ধিম বুলি ইয়াতে ধুনীয়াকৈ লিখি ল'ব পাৰে জুবিন লাভাৰ, আই লাভ জুবিন, আই লাভ পাপন, যেনেকুৱা নহওক, যেনেকুৱা ধৰণৰ ডিজাইন লাগে এভৰিথিং এভেইলেবল আছে, আপোনালোকে ল'ব পাৰে। এতিয়া কথাটো হ'ল কেনেকৈ আপোনালোকে লাভ কৰিব। ধৰি লৈছোঁ এনেকুৱা কোৱালিটিৰ যদি টি চাৰ্ট লাগে, মই আগতে কৈছোঁ মোৰ পৰাই কিনিলে আপোনালোকে 280ত পাব, আৰু যদি আপোনালোকে এনেকুৱা ধৰণৰ কিনে 230, এনেকুৱা ধৰণৰ কিনিলে 250। যদি আপোনালোকে দোকানত যাই কিনে বা আপোনালোকে যদি মই ডাইৰেক্ট অফিচিয়েল ৱেবছাইটটোত যাই কিনিব দিওঁ তেনেহ'লে আপোনালোকৰ 350 পৰি যাব। এতিয়া আপোনালোকে মোৰ থ্ৰুৰে কিনিলে কিন্তু বহুতে লাভ হ'ব, আৰু যিবোৰে কিনিম বুলি কৈ আছে ইতিমধ্যে কিনিছে তেওঁলোকৰ পৰাও ৰিভিউ ল'ব পাৰে, ইমানে ভাল কোৱালিটিৰ। যিবোৰে এইটো লৈছে তেওঁলোকে এবাৰ হ'লেও ক'বই লাগিব টি চাৰ্ট হাই কোৱালিটিৰ, প্ৰিণ্ট হাই কোৱালিটিৰ, কাৰণ যিবোৰ ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকৰ কাৰণে এইখন বিজনেছ চলোৱা হৈছে। পিছত মই বঢ়াই থাকিম, মানে মোৰ লগত আছে টেকনিকেল NXCS। এই বিজনেছটো মই নচলাওঁ, অনলি মই চেল কৰিম, কোনো ধৰণৰ প্ৰফিট মোক নালাগে, লাভ নালাগে। অনলি এই বিজনেছটোৰ কাৰণে মানে সকলো বস্তু সকলো কাম কৰিব টেকনিকেল NXCS। তাৰ পৰা আপোনালোকে পাব, মানে ফোন নাম্বাৰ দি দিম। আপোনালোকে ফাৰ্ষ্ট কি কৰিব লাগিব, যদি লাগে আৰু মই লাগে, যিবোৰক লাগে, যিবোৰক নালাগে মই ফ'ৰ্চ কৰা নাই, যিহেতু মই এটা বিজনেছ চলাইছোঁ, সকলোকে নালাগিব পাৰে, সকলোৰে পচন্দ নহ'ব পাৰে। আপোনালোকে কি কৰিব, ইনষ্টাগ্ৰাম ID দিয়া আছে বা ফেচবুকৰ পেজ দিয়া আছে, তাতে ফ'ল' কৰি আপোনালোকে যাক লাগে মোক তাতে ডিটেইলছটো দিলে হ'ল। মানে নামটো কৈ দিয়াৰ লগে লগে টি চাৰ্ট লাগে বুলি কোৱাৰ লগে লগে মই এটা ফোন নাম্বাৰ দি দিম। সেই ফোন নাম্বাৰটো আমাৰ নিজৰে, মানে আমি নিজে চলাম। সেই ফোন নাম্বাৰটোত আপোনালোকে ডিটেইলছটো দিলে, যিবোৰ ডিটেইলছ আছে আপোনালোকৰ ঘৰৰ, তাৰপিছত আপোনালোকৰ পিনক'ড বা যি হওক এড্ৰেছটো দিলে আপোনালোকৰ ঘৰলৈকে যাব, মানে আমি কুৰিয়াৰত দি দিম। এতিয়া কথাটো হ'ল আপোনালোকে ভাবিব চাগে কুৰিয়াৰত দিলেতো পইচা লাগিব, আপোনালোকৰ পৰা 1 টকাও নলওঁ এক্সট্ৰা কৰি। আপোনালোকৰ টি চাৰ্ট, প্ৰিণ্ট, কুৰিয়াৰ চব মিলাই সকলোতকৈ কম দামত মানে মিলাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ পৰা আপোনালোকক সঁচা কথাটো কৈ দিওঁ, এই টি চাৰ্টটো, এইটো নৰ্মেলটো কথা কৈছোঁ, এই টি চাৰ্টটো যদি মই কিনো তেনেহ'লে 185 পৰি যাব, আৰু প্ৰিণ্ট, কাৰেণ্টৰ বিল খৰচ কৰি আমাৰ খৰচ হ'ব কিমান, প্ৰায় 15 ৰুপিজ, 15 ধৰিছোঁ, আৰু টোটেল হ'ল 200। আৰু আমি যদি কুৰিয়াৰ দিওঁ, মানে আমি যদি পোষ্ট অফিচ বা স্পীড পোষ্টত দিওঁ তেনেহ'লে আমাৰ 50 ৰুপিজ যাব। আমাৰ কিমান টকা লাভ হ'ল, 250 গ'লে। আমি যিহেতু প্ৰথম বিজনেছ চলাইছোঁ, আমি কোনো ধৰণৰ লাভৰ কথা ভবা নাই। আমি কেৱল ভাবিছোঁ যে যিবোৰ আমাৰ ছাবস্ক্ৰাইবাৰ আছে, যিবোৰে আমাৰ ভিডিঅ' চাই, যাক লাগে, যিবোৰে ইউটিউব চেনেল আছে নতুনকৈ, ইমান টকা নাথাকে, সেইবোৰৰ কাৰণে মানে ধৰি লৈছোঁ আমি নতুনকৈ বিজনেছটো ষ্টাৰ্ট কৰিছোঁ। লাহে লাহে বঢ়াই থাকিম, লাহে লাহে এমাজন কালেক্ট কৰিম, ফ্লিপকাৰ্ট কালেক্ট কৰিম, তাৰ পৰাও আমি বিজনেছটো চলাম। কিন্তু যিবোৰ আমাৰ ছাবস্ক্ৰাইবাৰ থাকিব সিহঁতে আমাৰ পৰা বহুত কমতে পাব, সেইবাবে বিজনেছটো চলাইছোঁ। আপোনালোকক মই এটা ৰিকুৱেষ্ট কৰিম, যদি লাগে তেনেহ'লে মোৰ ইনষ্টাগ্ৰামত গৈ আপোনালোকে ফ'ল' কৰি মোক মেছেজ এটা দিলে হ'ল, বা ফেচবুকৰ পেজত গৈ মেছেজ এটা দিলে হ'ল যে টি চাৰ্ট লাগে। মই লগে লগে এটা ফোন নাম্বাৰ দিম, ফোন নাম্বাৰটোত মানে মেছেজ দিয়াৰ লগে লগে আহি যাব আপোনালোকৰ ৰিপ্লাই। সেইটো আমাৰে নাম্বাৰ হয়, তাতে ময়ো কাম কৰি আছোঁ, আমাৰ টেকনিকেল NXCSও কাম কৰি আছে, আপোনালোকে লাভ কৰিব পাৰিব। এইটো একেবাৰে মানে বৰিং ভিডিঅ', কিন্তু আপোনালোকৰ বাবে কিছুমানৰ কাৰণে ভাল খবৰ, যিবোৰে বিচাৰি থাকে বহুত টকা যায়, কিন্তু আমি কম দামতে দিব চেষ্টা কৰিছোঁ। যিহেতু আমাৰ ছাবস্ক্ৰাইবাৰ বা আমাৰ ভিউৱাৰ বা আমাৰ ভিডিঅ' চাই, তেওঁলোকৰ কাৰণে এটা সৰু মানে এটা নতুনকৈ চেষ্টা চলাইছোঁ। এতিয়া কথাটো হ'ল, সেইদিনা মোক বহুতে সুধি আছিল যে মেচিনটো ক'ৰ পৰাই কিনিম, কিমান দাম। ফাৰ্ষ্ট আমি যিটো মেচিন দেখাইছোঁ সেইটো মেচিনৰ দাম হৈছে 33,000, আৰু যদি আপোনালোকে মোৰ নাম কৈ কিনিব যায় তেনেহ'লে আপোনালোকে ইংক পেপাৰ মিলি 26,000 মানত পাই যাব। সেই দোকানখনৰো নাম্বাৰটো দি দিছোঁ, আপোনালোকে যদি লাগে ফোন কৰিব পাৰে। ফোন কৰি ডিষ্টাৰ্ব দিব, একদম ডিষ্টাৰ্ব দিব, ক'ব যে জিতুমণিৰ পৰা ফোন কৰিছোঁ, জিতুমণিৰ পৰা ফোন কৰিছোঁ, মোক এটা এনেকুৱা বস্তু লাগে, এনেকুৱা বস্তু লাগে, মেচিন লাগে, এনেকুৱা লাগে, মই বিজনেছ চলাব বিচাৰোঁ, কিমান টকা যাব, মানে বাৰে বাৰে ফোন কৰি ডিষ্টাৰ্ব দিব। নাম্বাৰটো দি দিছোঁ, আপোনালোকে যেনেকৈ নহওক ৰাতি দিলে ফোন কৰি সুধি থাকিব কম দামত দিবনে, কম দামত দিবনে। মোৰ নাম ক'লে ডিছকাউণ্টত দিব, সেইটো গেৰাণ্টি। আৰু আপোনালোকে এটা কাম কৰক, যদি তেনেকুৱা বিজনেছ চলাম বুলি ভাবে, ধৰি লৈছোঁ চাকৰি পোৱা নাই, ঘৰত নিবনুৱা হৈ আছে, আপুনি আজিকালি বাৰ্থডেত কি মানে কাপ গিফ্ট দিয়ে, ফটো লগাই, তেনেকুৱা ধৰণৰ কাপোৰ মানে আপোনালোকে সেইটো মেচিনতে, সেনেকুৱা মেচিনতে প্ৰিণ্ট কৰিব পাৰে। টি চাৰ্ট, কেপ, আপোনালোকৰ টাইলছ প্ৰিণ্ট কৰিব পাৰে, আপোনালোকৰ ডিছ প্ৰিণ্ট কৰিব পাৰে, লং পেণ্ট, যি নহওক কিয়, এভৰিথিং। চ' এইটো ভিডিঅ' মানে কি একেবাৰে শ্বৰ্ট এণ্ড চিম্পুল ভিডিঅ', কেৱল মই মানে মোৰ নিজৰ লাইফৰ কিবা এটা কৈছোঁ, য'ত আপোনালোকৰ বাবে কিছুমান ইম্পৰ্টেণ্ট, আপোনালোকৰ বিজনেছটো চলাব পাৰে। মই আপোনালোকক এটা কথাই ক'ম, আমাৰ অসমৰ মানুহবোৰে মানে কি কৰে, ধৰি লৈছোঁ মই জনা বস্তুটো আপোনাক কৈ নিদিয়ে, মানে জানা হয় বুলি। মই কিন্তু তেনেকুৱা নহয়, মই যি জানো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, জানো মোৰ বাহিৰেও আপোনালোকেও মানে কিবা এটা পায়,
সেইবাবে ভিডিঅ'টো বনাইছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যদি টি চাৰ্ট লাগে লিংকটোত গৈ মোক ফ'ল' কৰিব পাৰে ফেচবুকত মেছেজ দিব পাৰে ফেচবুক বা পেজত দিব পাৰে নাইবা আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে তাতে মেছেজ দিলে মই ৰিপ্লাই কৰিমেই আৰু নাম্বাৰটো চেণ্ড কৰিম আমাৰ নিজৰে হয় আৰু কি ক'ম বহুত বকিলোঁ গৰম লাগি গ'ল যেন হওক কিয় যদি ভিডিঅ'টো আপোনালোকৰ বাবে কিবা নহয় কিবা এটা ইমান গৰমত বনাইছোঁ ভাল লাগিছে লাইক কৰিব আৰু যদি কাৰোবাক লাগে শ্বেয়াৰ কৰিব আৰু মোৰ পৰা যদি কিনে তেনেহ'লে কম দামতে পাব ডিছকাউণ্ট থাকিব আৰু কম দিব অলপ মানে কমাই যাব পাৰে 10 টকা 20 টকা আৰু কমিব পাৰে নাজানো আমি এতিয়া ভাবি আছোঁ চ' আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে নতুন এটা ভিডিঅ'ৰ সৈতে কি ক'ম 14 তাৰিখে লগ পাম মিটআপত কলাক্ষেত্ৰত বাই বাই টেক কেয়াৰ খুদা হাফিজ